নমস্কাৰ মই পংখী মোৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ মই আছোঁ জ্যোতি চিত্ৰবনত আৰু এটা বিৰাট ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আচলতে ইয়াত হৈ আছে প্ৰাগ নিউজৰ পৰিচয় সিজন 2 চলি আছে ইয়াত ইয়াৰ শ্বুটিংখিনি ইয়াত চলি আছে গতিকে আৰু মই আহি পালে য'ত শ্ব' হৈ আছিলে তো বলক কি দেখাব পাৰোঁ দেখাওঁ আৰু এই সকলো তাৰে হয় আপোনালোকৰ হৈ গ'ল এতিয়া আছে অল দ্য বেষ্ট বলক ভিতৰলৈ দেখাই যাওঁ আৰু ভিতৰত সোমাই এইখনে হৈছে সেই ডাঙৰ মঞ্চখন বিশাল মঞ্চখন য'ত চলি আছে এই অনুষ্ঠানবোৰ এইখনে হৈছে পৰিচয় সিজন 2ৰ মঞ্চ এটাৰ পিছত এটা নতুন নতুন কলা দেখুৱাৰ পিছত এতিয়া বৰ্তমান সময় আহি পৰিছে সেমি ফাইনেলৰ আৰু এয়া হৈছে ফাইনেলত দিবলৈ থোৱা ট্ৰফি কেইটা আৰু এইফালে সেমি ফাইনেলৰ কাৰণে যৌজা চলাই আছে আৰু সোমাই চাওক এই মস্ত কেমেৰাটো এনেদৰে ওলমি আছে যিটো কেমেৰাৰ দ্বাৰা গোটেই প্ৰগ্ৰেমখনৰ মেক্সিমাম কাম কৰা হয় আৰু প্ৰগ্ৰেম চলি আছে তো সম্পূৰ্ণ বস্তু মই একো দেখাব নোৱাৰিম আৰু এইবিলাক ছেটআপ আছে এইবিলাক মই ইমান ভালকৈ নাজানো কোনটো কি তথাপিও যিমান দূৰ জানিছোঁ মানে এটা প্ৰগ্ৰেমৰ শ্বুটিং কৰা সহজ নহয় আৰু ব্ৰেক টাইমত ডিম্পুতে এনেকৈ শুই আছে চাওকচোন ডিম্পুতে কি চাই আছে মেছেজ কৰি আছে ডিম্পুদাক সুধিম মানে ডিম্পুদাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ডিম্পুদাৰ একদম এক্সপিৰিয়েঞ্চ কওক বহুত ভাল লাগিছে এয়া চাওক কিবা কিবি কৰি আছে জীৱনৰ প্ৰথমবাৰৰ কাৰণে এংকৰিং কৰিছোঁ ভাল লাগিছে কিন্তু শেষ হ'ব পৰহিলৈকে শেষ মানে দুখে লাগিব পিছত এতিয়া শুই আছে বৰ্তমান কাৰণ এতিয়া অফ আছে ইয়াত প্ৰিয়ংকা বা শুৱে কিন্তু বৰ্তমান প্ৰিয়ংকা বা নুশুৱে প্ৰিয়ংকা বা বহে কিন্তু বৰ্তমান নাই ক'ৰবাত গৈছে সেইকাৰণে মই শুই দিছোঁ শুই আছে আৰু সেইফালে জৰ্জবোৰ বহে কেমেৰা চেক কৰা আৰু একো নোলায় ডিম্পুদাক ভাল লাগেনে হা কিমান ভাল লাগে বহুত ঠিক আছে ডিম্পুদাৰ ফেন লগ পাই গৈছে আৰু এতিয়া দেখাম আপোনালোকক এটা শ্ব'ৰ পৰা আন এটা শ্ব' আৰম্ভ হোৱাৰ মাজৰ যিখিনি ব্ৰেক টাইম থাকে সেই ব্ৰেক টাইমটোত কোনে কি কৰে এইফালে চাওক ডিম্পুদাৰ অট'গ্ৰাফ লৈ আছে ভিডিঅ' কৰি আছে কিবা কৈ আছে তো এনেদৰে তেওঁৰ ক্ষেত্ৰৰ ভিডিঅ' কৰা হৈছে আৰু আন কোনে কি কৰিছে বলক চাওক আৰু মই বাৰ লগত কথা পাতিম বা শ্ব' চাই আছে শ্ব' চাই কেনে পাইছে ভাল লাগিছে এইটো শ্ব'ৰ লগত আৰম্ভণিৰ পৰাই থকাৰ দৰে আজি ছেমি ফাইনেল চ' আশা কৰিছোঁ ফাইনেলটো খুব সুন্দৰ হ'ব ভাল টেলেণ্টেড ল'ৰা ছোৱালী আহিছে আজি আমাৰ খুব ভাল লাগিছে বহুত ভাল আমি কিছুমান এক্ট চাবলৈ পাইছোঁ গতিকে ভাল লাগিছে আৰু সঁচাকৈ আপোনাক লগ পাবলৈ মোৰ বহুত ইচ্ছা আছিলে আজি লগ পালোঁ খুব ভাল লাগিলে মোৰ ভাল লাগিলে থেংক ইউ বলক আৰু বেলেগ দেখাওঁ আপোনালোকক আৰু মোৰ লগত আছে দুটিমনৰ জোনাকৰ বিক্ৰম দা আৰু আমি ছেম কটনিয়ান চ' মোৰ খুব ভাল লাগিছে দাদা আপুনি কৈ দিয়ক কিবা এটা হাই শুভেচ্ছা থাকিল তোমালৈ ভালকৈ চলাই যোৱা পঢ়া শুনা ভালকৈ কৰি যোৱা থেংক ইউ আৰু আপোনালোকক দেখাম কোন আছে আৰু আমাৰ এয়া এগৰাকী বিখ্যাত অভিনেতা অৰ্ণৱ দা আৰু ইফালে বাও আছে বা ভিডিঅ'ৰ মাজতে কেইটামান ফটো উঠিলোঁ বাৰ লগত উঠিলোঁ দাদাৰ লগত উঠিলোঁ এইফালে কিংকিনী বা আছে এইফালে অৰ্ণৱ দা আছে আৰু এই বাজনীক মই সদায় পৰিবা বুলিয়েই কওঁ এইফালে সকলো ডাঙৰ গায়ক অভিনেতা অভিনেত্ৰী সকলোৰে লগত ফটো উঠিছোঁ ভাল লাগিছে সঁচাকৈ আৰু এতিয়া মোৰ ভাল লগাটো অকণমান থৈ দিওঁ আৰু এতিয়া দেখাইছোঁ আপোনালোকক চাওক পিছফালৰ সেইসকল ব্যক্তি এই দিশোদাক চাওক খাব ধৰিছে এয়া বাহঁতে দাদাহঁতে খাই আছে কাৰণ তেওঁলোকৰ ভোক লাগিছে এতিয়া লাঞ্চ টাইম হৈছে তেওঁলোকে খাই আছে আৰু এতিয়া ব্ৰেক টাইম চলি আছে আৰু আকৌ কৈছোঁ এটা শ্ব' ইমান সহজ নহয় কৰাটো কিমান ধৰণৰ মেচিন লাগিব বিভিন্ন ধৰণৰ কেমেৰা ষ্টেণ্ড কেমেৰাৰ পৰা ঘূৰি থকা কেমেৰা কি যে নেলাগে নহয় আৰু এতিয়া আন এটা পাৰফৰ্মেঞ্চ হ'ব মঞ্চ তাৰে প্ৰিপাৰেশ্যন কৰি আছে মঞ্চখন অকণমান চাফ চিকুণ কৰি আছে ভালদৰে নতুন পাৰফৰ্মেঞ্চ যাতে প্ৰদৰ্শন কৰিব পাৰে আৰু মই সঁচাকৈ বহুত বেছি হেপ্পী ডিম্পুদাৰ কাৰণে কাৰণ মোৰ লগত যিসকল ব্যক্তি বহিছে অসমৰ ডাঙৰ অভিনেতা অভিনেত্ৰী লগতে মই তাৰে এজন অতিথি হিচাপে এই পৰিচয় ছিজনটোত অংশগ্ৰহণ কৰিব পাৰিছোঁ
এটা পাৰফৰ্মেঞ্চ শেষ হোৱাৰ পিছত অকণমান টাইম ব্ৰেক থাকে কাৰণ এনেদৰে কামখিনি কৰি লৈ গোটেই ষ্টেজখন আকৌ যিখিনি বেয়া হৈছে চব মেৰামতি কৰি লৈ আন এটা পাৰফৰ্মেঞ্চ ষ্টাৰ্ট কৰে আৰু এইবোৰে হৈছে বিভিন্ন ধৰণৰ সৰঞ্জাম যিবোৰ আকাৰে আমাৰ গোটেই এই প্ৰগ্ৰেমটো নিয়াৰিকৈ চলি আছে আৰু এইবোৰ হৈছে ডাঙৰ ডাঙৰ কেমেৰাবোৰ এইফালে ডাঙৰ ডাঙৰ বক্সবোৰ আছে আৰু লাইটৰ কথানো কি কম ধামাকা টিপ ঢাপ জ্বলি থাকে আৰু জীৱনত বহুত আৰ্ট দেখিলোঁ কিন্তু মনজিতে এটা এনেকুৱা এটা আৰ্ট পাৰফৰ্মেঞ্চ কৰিছে জীৱনত কেতিয়াও এনেদৰে আৰ্ট দেখা নাছিলোঁ আপোনালোকে যেতিয়া টিভিত পাৰফৰ্মেঞ্চ দিব তেতিয়া আপোনালোকে চাই ল'ব আৰু এই ৰুমটোত ডিম্পুৰে যিটো ৰুমত বহি আছে এই ৰুমটোৰ পৰাই গোটেই প্ৰগ্ৰেমখন কণ্ট্ৰল কৰি থাকে এয়াৰ যি হৈছে গোটেই সেই ৰুমটোৰ পৰা কণ্ট্ৰল সেইটো হৈছে কণ্ট্ৰলাৰ ৰুম আৰু আমাৰ কাম হৈ গ'ল এতিয়া আমি যাওঁগৈ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব